Welcome to Tech Junak. আজিৰ ভিডিঅ'টো আমি ভিডিঅ'বোৰ কেনেকৈ ষ্টেবিলাইজ কৰিব পাৰোঁ ফোনৰ দ্বাৰা ৰেকৰ্ড কৰা ভিডিঅ'বোৰ আমি কেনেকৈ ষ্টেবিলাইজ কৰিব পাৰোঁ তাৰ ওপৰত বনাইছোঁ। ফাৰ্ষ্টতে প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰত যোৱাৰ পিছত গুগল ফটোজ ডাউনলোড কৰি ল'ব লাগিব। যদি কাৰোবাৰ নাই ডাউনলোড কৰি ল'লে হ'ল আৰু যাৰ আছে সিহঁতে আপডেট কৰি ল'ব লাগিব। মোৰ আপডেট কৰা আছে, মই অ'পেন কৰি ল'ম এইটো। আৰু যাৰ আপডেট নাই সিহঁতে আপডেট কৰি ল'লে হ'ল। এইটো ভিডিঅ'টো চাব পাৰে। ভিডিঅ'টো চাব পাৰে যথেষ্টখিনি হিলিছে। ভিডিঅ'টো ষ্টেবিলাইজ নাই হোৱা। হাতেৰে কৰা ভিডিঅ'বিলাক অলপ হ'লেও মুভমেণ্ট এটা থাকি যায়, যিটো দেখাত ইমান ঠিক নহয়। জাষ্ট তলৰ অপশ্যনটোত গ'লে হ'ল। যোৱাৰ পিছত ইয়াতে তলত অপশ্যন আহিয়ে গৈছে ষ্টেবিলাইজ বুলি, তাতে ক্লিক কৰি দিব লাগিব। তাতে ক্লিক কৰাৰ পিছত এইটো প্ৰচেছিং হৈ আছে, ষ্টেবিলাইজিং হ'বলৈ অলপ সময় লাগিব। এনেকৈ যিকোনো ভিডিঅ' আপোনালোকে ষ্টেবিলাইজ কৰিব পাৰিব একদম প্ৰফেচনেলি। আগৰ যিটো মুভমেণ্ট থাকে, যিটো হাতৰ কঁপনি এটা থাকি যায় কেমেৰাত, দেখাত ঠিক নহয়, এইটো অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত সেইটো যথেষ্টখিনি কমি যায়। এইটো ষ্টেবিলাইজিং হোৱাৰ পিছত আপোনালোকে ভিডিঅ'টো চাব পাৰিব আগৰ ভিডিঅ'টো কম্পেয়াৰ কৰিলে। এতিয়া চাব পাৰে আগৰ যিটো মুভমেণ্ট আছিল সেইটো আঁতৰি গ'ল। ভিডিঅ'টো ধুনীয়া হৈ গৈছে, আগতকৈ যথেষ্টখিনি ভাল হৈ গৈছে। আকৌ চাব পাৰে ভিডিঅ'টো, মুভমেণ্টটো আঁতৰি গৈছে, ষ্টেবিলাইজ হৈ গৈছে যথেষ্টখিনি। এনেকৈয়ে যিকোনো ভিডিঅ' আপোনালোকে কৰি তাতে এইটো অপশ্যন ষ্টেবিলাইজ সেইটো পাই যাব। খালি আপডেট কৰি ল'লে হ'ল গুগল ফটোজটো, তাৰপিছত এইটো অপশ্যন আহি যায়। অপশ্যন অহাৰ পিছত যিকোনো ভিডিঅ' আপোনালোকে ষ্টেবিলাইজ কৰিব পাৰে, হাতেৰে কৰা ভিডিঅ'বিলাক। এইটো ছেভ হৈ গ'ল ভিডিঅ'টো। এনেকৈ ছেভ কৰি ল'ব পাৰে ভিডিঅ'টো। যথেষ্টখিনি ভাল হৈ গ'ল আগতকৈ এইটো ভিডিঅ'টো। তো বেলেগ এপৰ কোনো দৰকাৰ নাই, এইটো ভিডিঅ' এইটো এপৰ দৰে ষ্টেবিলাইজ কৰি ল'ব পাৰে ধুনীয়াকৈ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো টেক জোনাক।